ঘৰত গৈ আছোঁ আৰু এমাহৰ পিছত আহি আছোঁ আকৌ লগ পাম। লগৰজন ঘৰত যাব লাগিছে একদম পুৰা কেব চেপ লগাই লৈছে কেব লগাটো ঘৰত গৈ আছে ইয়াকোতো ড্ৰপ কৰি থৈ আহোঁ অলপ বাই বাই দি থৈ আহোঁ ভিডিঅ' বনাব পাৰিবা দুখ কৰিছে ঘৰলৈ যোৱাৰ সময়ত পুৰা হাঁহি যাব লাগে একদম আহি এয়াৰপৰ্ট ৰাস্তাটো এণ্ট্ৰি মাৰিছোঁ জাষ্ট সোমাইছোঁ আৰু এয়াৰপৰ্টত লিখা আছে ৱেলকাম টু কেম্পেগোডা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট যাব মন যোৱা নাই নালাগে যাব থাকি দিয়া না মই গুচি যাওঁ তুমি থাকা তেনেকৈ কিবা ফেচিলিটি বা কিবা সুবিধা আছে যদি পাতি চাবা ঠিক আছে মই গোটেই পাতিমগৈ বাৰু के लिए हो गया हेलो एकदम कॉमेडी टाइप ভাল লাগিছে তোমালোকক এই নামৰ ক'বলৈ ভাষা নাইকিয়া বহুত লাগিছে অতি শীঘ্ৰে লগ পাই আছোঁ হা গাড়ীৰ পৰা নামি পিনি আহি আছোঁ জাষ্ট ভিতৰত সোমাবৰ কাৰণে তো কথাটো হ'ল কি এতিয়া বৰ্তমান আমি টাৰ্মিনেল 1লৈ আহিছিলোঁ T1 তাতে আপোনাৰ অকল ইণ্ডিগো ছাৰ্ভিচ আছে আৰু যিখন ফ্লাইটৰ টিকেট কটা হৈছিলে এয়াৰ ইণ্ডিয়াৰ কাৰণে টাৰ্মিনেল 2ৰ কাৰণে পঠিয়াই দিলে কাৰণ টাৰ্মিনেল 2ত আছে এয়াৰ ইণ্ডিয়া তাৰ পৰা যাব গতিকে এতিয়া লোকেল বাছত উঠি পিনি আমি টাৰ্মিনেল 2 আহি আছোঁ বাছ ছাৰ্ভিচ ফ্ৰী হয় তাৰে এয়াৰপৰ্টৰ ভিতৰতে যিখিনি বাছ থাকে তালৈ আমি টাৰ্মিনেল 2ৰ কাৰণে আহি আছোঁ আৰু ফাইনেলি আহি টাৰ্মিনেল 2 পাই গ'লোহি টাৰ্মিনেল 2ৰ এণ্ট্ৰি কৰিছোঁ টাৰ্মিনেল 2 লিখা আছে আৰু ইয়াতে নামি এতিয়া আমি ওপৰলৈ যাব লাগিব ইয়াতে গাড়ী ৰখাব ইয়াতে ইয়াৰ পৰা আৰু আগলৈ নাযায় ইয়াৰ পৰা আমি ওপৰত যাম আৰু এতিয়া বৰ্ডিং পাছৰ কাৰণে ইয়াতে স্কেন কৰিব লাগিব স্কেন কৰি বৰ্ডিং পাছটো উলিয়াই লোৱা হৈছে যা বাই
D11 বাই আৰু লগৰজনক এনেকৈ বাই বাই দিলোঁ আৰু এতিয়া আমিও ঘূৰিম আৰু এতিয়া CSFে চেকিং কৰি আছে চেকিঙৰ পিছত ভোটাৰ কাৰ্ড ID কাৰ্ড কিবা এটা চেক কৰিব তাৰপিছত ভিতৰত সোমাব দিব